নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছো। ADR এক্সামৰ কাৰণে প্ৰস্তুতি চলাই থকা বা অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো অহা 15 ছেপ্টেম্বৰ তাৰিখে ADR যি 3rd গ্ৰেডৰ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষা সেই পৰীক্ষা 15 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। গতিকে যিসকল প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু সেইসকলৰ কাৰণে আজি এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম পৰীক্ষাৰ কিছু নিয়ম সম্পৰ্কে আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এটি বিশেষ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই পৰীক্ষাত আসলতে অসৎ উপায় অৱলম্বন কৰিলে কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে বা কি নিয়ম হ'ব পাৰে বা কি নিয়মৰ মাজেৰে কামসমূহ কৰিব সেই সমগ্ৰ বিষয়খিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যত্ন কৰিম বা মুখ্যমন্ত্ৰী কি কৈছে সেই কথা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে প্ৰথমবাৰৰ কাৰণে চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহা 15 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম অৰ্থাৎ যি ADR পৰীক্ষা সেই ADR পৰীক্ষাৰ তৃতীয় শ্ৰেণীৰ অৰ্থাৎ যি 3rd গ্ৰেডৰ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যি এক্সাম সেই এক্সাম 15 ছেপ্টেম্বৰ তাৰিখে দিনৰ 11:30 পৰা 1:30লৈকে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাৰ কাৰণে 15 ছেপ্টেম্বৰত যি মুঠ প্ৰাৰ্থী সেই 11 লাখতকৈ অধিক সেইকাৰণে পূৰ্বতকৈ এইবাৰ এক্সাম চেণ্টাৰৰ সংখ্যাও বেছি চেলেঞ্জো বেছি। এই ক্ষেত্ৰত কিছুমান নিয়ম ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিছে। বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে জাৰি কৰা নিয়ম অনুসৰি প্ৰাৰ্থী এগৰাকীয়ে পৰীক্ষা কেন্দ্ৰত আহোঁতে তেওঁ পৰীক্ষাৰ 1 ঘণ্টা আগতে আহিব লাগিব আৰু তেওঁ পৰীক্ষা কেন্দ্ৰলৈ আহোঁতে কোনো ধৰণৰ বস্তু তেওঁ লগত লৈ আহিব নোৱাৰিব। কেৱল মাত্ৰ তেওঁ নিজৰ যি এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ড লৈ আহিব পাৰিব, তেওঁ পৰিচয় পত্ৰ আনিব পাৰিব, কলম আনিব পাৰিব, এনেকুৱা ধৰণৰ কেইটামান বস্তুহে তেওঁ লগত আনিব পাৰিব। কোনো ধৰণৰ স্মাৰ্ট ডিভাইচ মোবাইল ফোন ইলেক্ট্ৰনিক গেজেট বা স্মাৰ্ট ৱাচ এনেকুৱা ধৰণৰ কোনো ধৰণৰ বস্তুৱে লগত আনিব নোৱাৰিব। ইয়াৰ লগতে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ ব্যক্তি পৰীক্ষা কেন্দ্ৰৰ ওচৰলৈ যাব নোৱাৰিব। কেৱল মাত্ৰ সেই পৰীক্ষাত দায়িত্বত থকা যিসকল ব্যক্তি বা আৰক্ষীৰ যিসকল লোক সেইসকলে ইয়াতে আহিব পাৰিব। ইয়াৰ উপৰিও এইবাৰৰ পৰীক্ষাত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে পূৰ্বতে এই পৰীক্ষাত কোনো ধৰণৰ নেগেটিভ মাৰ্কিঙৰ ব্যৱস্থা নাছিল কিন্তু এইবাৰৰ পৰীক্ষাত নেগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে যাৰ বাবে এজন প্ৰাৰ্থীয়ে যদি এটা প্ৰশ্নৰ উত্তৰ ভুল দিয়ে তেতিয়াহ'লে 0.25 নম্বৰ কটা হ'ব অৰ্থাৎ 4টা প্ৰশ্ন যদি কোনোবা প্ৰাৰ্থীয়ে ভুল উত্তৰ দিয়ে তেতিয়াহ'লে তেওঁৰ 1 নম্বৰ কটা যাব। ইয়াৰ উপৰিও এই সমগ্ৰ পৰীক্ষাটো স্বচ্ছ নিকাৰে পদ্ধতিৰে অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিলে যে এই পৰীক্ষা APSC মডেলত হ'ব কিন্তু এই APSC মডেলৰ কথা উল্লেখ কৰাৰ পিছত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছিলে কিন্তু তাৰপিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে APSC নহয় ৰিটেন এক্সাম হ'ব। তাৰপিছত আচলতে যি মক অৰেল টেষ্ট হ'ব সেই অৰেল টেষ্টৰ কথাটো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিলে। গতিকে এইবাৰৰ পৰীক্ষাৰ স্বচ্ছতা ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত আহি পেলাই কথাটো উল্লেখ কৰিছে যে যদিহে কোনোবা ব্যক্তিয়ে এইবাৰ পৰীক্ষাত নকল কৰে অৰ্থাৎ অসৎ উপায় অৱলম্বন কৰে তেতিয়াহ'লে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে আৰু লগতে তেওঁৰ যি ঘৰুৱা সম্পত্তি আছে সেই সম্পত্তিও জব্দ কৰা হ'ব পাৰে। ইয়াক লৈ ইতিমধ্যে বিধানসভাত আইন অনাও বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। গতিকে এই সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোত স্বচ্ছ নিকাৰে হওক আৰু যোগ্যজনে চাকৰি পাওক সেয়া আমি কামনা কৰিছোঁ। লগতে মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছিল এই মুহূৰ্তত আপোনালোকক জনাই দিব বিচাৰিছোঁ আৰু শেষত মই প্ৰতিগৰাকী প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে সকলোৱে পৰীক্ষাটো ভালকৈ দিয়ক আৰু সফল হওক, জীৱনত এটা চাকৰি লাভ কৰক, সকলো জীৱনলৈ সফলতা হওক। গতিকে এই মুহূৰ্তত দৰ্শকসকলক মুখ্যমন্ত্ৰীয়ে সমগ্ৰ পৰীক্ষাটোক লৈ পেলাই কি ঘোষণা কৰিছে সেয়া জনাই ল'ব বিচাৰিছোঁ। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালোঁ। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালোঁ। মই এটাই কথা ক'ম, মেৰিট
আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। সতৰ বিপৰীতে গৈ আমি কাম কৰিছো। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব।